हेलो फ्रेंड्स, আপোনালোকৰ কেনে খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ বৰ্তমান ভাল। মোৰ অন্য এটা ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত লবৰ পুলি ৰুব। সেইটো কাৰণে মই ভাবিলোঁ ভিডিঅ'টো বনাওঁ বুলি। সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। এটা হ'লে চাই থাকক আৰম্ভণিৰ পৰা শেষলৈকে। ইয়াত পিছফালে আমাৰ ৰবাৰ পুলি ৰুব দেখুৱাই আছোঁ, চাই থাকক। পানী ৰুব আমাৰ ৰবাৰ পুলি। ইয়াৰ মানুহকেইজন দেখিছেনে? তাতে গাঁত খান্দিব। ইয়াত এইডাল হ'ল ৰবাৰ পুলি। মাৰ পৰা পুলি ৰোৱা হৈ গ'ল। আৰু এইডাল এয়া পুৰা লাইন বাই লাইন। আৰু এইডাল এয়াই আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে, লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ আহি থকা ভিডিঅ'বিলাকত লগ পাম। সকলোকে বাই বাই।